আমার বড় জাম্বা বোকা ডেইলি দিল্লি নাগপুর কলাই আছে জাম্বা দিল্লি নাগপুর কলাই থাকক খবর এতিয়া বিজেপিয়ে বিটিসি ইলেকশনটো অকলে খেলিব বুলি বিজেপি অলরেডি ঘোষণা খুব প্রমোদ বড় আপনিও আমিও অকলে খেলিম বুলি খবর সাহসে নাই দিল্লি নাগপুর কলাই আছে দিল্লি নাগপুর বিটিসিতে নাথাকে ইউজি ব্রহ্মর কথা জাম্বা ইউজি ব্রহ্মর কথা বিশ্বাস করে মই কৈছি না আপনি যিমানে ভাল ঘর নবনায় কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই কালারত কমপ্লেইন করব নহলে দরজা খিড়কিত কমপ্লেইন করব আপনি গাড়ি কিনি পেলাই আর দিয়কচোন তাক ভাল গাড়ি যিমান দামী গাড়ি হোক কিনি পেলাই দিয়কচোন এই দরজাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'ব ই সুইজারল্যান্ড বনাই দিম বিটিআর চুক্তি মই আজি কৈছি না আমাৰ কৰ্মীয় সকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বড়োই ছুইজাৰলেণ্ড বনাব কৈছিল একোই হোৱা নাই আমি ছুইজাৰলেণ্ডত আছে না বিটিচিত আছে মই সুধিছিলোঁ ইহঁতে বিটিচিত আছে বুলি কৈছে ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ চৰকাৰ আহক বেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা মেলা ইউ পি পি এল চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছোঁ মই আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল এইটো প্ৰমোদ বড়োই চব জন্ম দিয়া প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ আমি শুনি আছোঁ এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি এক্স NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ ওয়ান ভোট ওয়ান চাকৰি কৈছিল স্যার মহিলাসকলক এইটোতো প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখৰ শেষ 31 তাৰিখ মাৰ্চৰ শেষ কেইখন এখন পাব স্যার প্ৰমোদ বড়ো পালে একটা দুটা কামপুৰকাৰী কি হালত আছে স্যার এতিয়া কি অৱস্থাত আছে এতিয়া ইউ পি পি এলৰ পোষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ কিছুমান পোষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পোষ্টটো ফিল আপ কৰিব পৰা নাই এই ভেকেঞ্চিটো ইহঁতকো দি দিছে অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও ইয়াৰ কি মিত্ৰতাৰ কথা আহে সেপ্টেম্বৰত চৰকাৰ হ'ব স্যার আপোনাৰ সেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই ইয়াত কোনো ফেক্টৰ নাই আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল BPFটো 1 নম্বৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল UPPL বুলি ক'লে একো নাই দেই